Hello, my dear students. আজি মই তোমালোকক পঢ়াবলৈ লৈছো ক্লাছ 10 ৰ ফাৰ্ষ্ট ফ্লাইট নামৰ যিখন টেক্সট বুক আছে ইংলিছৰ সেইখনৰ এটা পাঠ আৰু সেইটো হৈছে নেলসন মেণ্ডেলা লং ৱাক টু ফ্ৰীডম। এই পাঠটোত পৃথিৱীৰে এজন প্ৰখ্যাত জননেতা নেলসন মেণ্ডেলাৰ বিষয়ে আছে আৰু তেখেতে 1994 চনত দক্ষিণ আফ্ৰিকাৰ প্ৰথমজন ব্লেক প্ৰেসিডেন্ট কলা বা কৃষ্ণাংগ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিছিলে কাৰ্যভাৰ গ্ৰহণ কৰিছিলে আৰু তেখেতৰ এখন আত্মজীৱনী আছে লং ৱাক টু ফ্ৰীডম স্বাধীনতাৰ লৈ এক দীঘলীয়া যাত্ৰা আৰু সেইখনৰে কথাখিনি কিছু অংশ তোমালোকক পাঠ হিচাপে আগবঢ়াইছে কাৰণ তেখেত এগৰাকী পৃথিৱীৰ ভিতৰতে নমস্য ব্যক্তি আৰু তেখেতৰ বিভিন্ন অভিজ্ঞতাসমূহ তোমালোকেও যদি জানি বা বুজি ল'ব পাৰা তেনেহ'লে নিশ্চয় জীৱনত কিছু হ'লেও এক ভাল কথা তোমালোকে শিকিব পাৰিছা বুলি অনুভৱ কৰিবা। তেনেহ'লে আহা আমি পাঠটো আৰম্ভ কৰোঁ। 10th May dawned bright and clear. 10th May মে'ৰ 10 তাৰিখ সেইদিনাখন মে'ৰ 10 তাৰিখ আছিলে আৰু ৰাতিপুৱা একেবাৰে ডাউন মানে সূৰ্য উদয় হোৱাৰ মুহূৰ্তটো আৰ্লি মৰ্ণিং এই সময়খিনি অতি পৰিষ্কাৰ আৰু উজ্জ্বল আছিলে। For the past few days I had been pleasantly besieged by dignitaries. মই আজি কিছুদিন ধৰি মই dignitaries মানে বিভিন্ন ধৰণৰ ব্যক্তি বিখ্যাত ব্যক্তি and world leaders who were coming to pay their respects before the inauguration. এটা ভাল কাম এটা আৰম্ভ হ'বলৈ গৈ আছিল আৰু সেই আৰম্ভ হ'বলৈ আগবঢ়া কামটোৰ বাবে শুভেচ্ছা জনাবলৈ পৃথিৱীৰ বহুত ডাঙৰ লিডাৰ ডাঙৰ নেতা আহি মোক আগুৰি ধৰিছিলেহি মোক শুভেচ্ছা জনাইছিলেহি। The inauguration would be the largest gathering ever of international leaders on South African soil. আৰু সেইটো দক্ষিণ আফ্ৰিকাৰ ভূমিত সইল মানে মাটি বা ভূমিত তেতিয়ালৈকে আটাইতকৈ বৃহৎ সমাৱেশ এনেকুৱা সমাৱেশ আৰু সাউথ আফ্ৰিকাত কেতিয়াও হোৱা নাছিলে। The ceremonies took place in the lovely sandstone of amphitheater formed by the Union buildings in Pretoria. Pretoria দক্ষিণ আফ্ৰিকাৰ ৰাজধানী আৰু তাতে থকা যেটো ইউনিয়ন বিল্ডিং আছে আমাৰ যেনেকৈ ৰাষ্ট্ৰপতি ভৱন আছে আমেৰিকাত হোৱাইট হাউচ আছে সেই ধৰণে তাত ইউনিয়ন বিল্ডিং আছে ইউনিয়ন বিল্ডিঙৰ ওচৰতে এটা ৰংগমঞ্চ আছে ৰংগমঞ্চ মানে এম্পিথিয়েটাৰ যেটো কৈছে এটা এখন মুকলি মঞ্চ তাতে মানুহে বিভিন্ন ধৰণৰ অনুষ্ঠানবিলাক ডাঙৰ অনুষ্ঠানবিলাক কৰে আৰু সেই অনুষ্ঠান তাত এটো স্যান্ডষ্টোনেৰে নিৰ্মিত সেই ঠাইতে এই অনুষ্ঠানটো কৰা হৈছিলে। For decades this had been the seat of white supremacy আৰু দশক জুৰি এই আসনখন হোৱাইট সুপ্ৰিমেসি যিসকল বগা চেতাংগ ব্যক্তি আছিলে চেতাংগ শাসক আছিলে তেখেতসকলৰ অধীনত আছিলে। And now it was the site of a rainbow gathering of different colors and nations for the installation of South Africa's first democratic non-racial government. আৰু দক্ষিণ আফ্ৰিকাৰ প্ৰথমখন নন ৰেচিয়েল মানে কোনো জাতিভেদ নথকা এখন চৰকাৰ হ'বলৈ গৈ আছে আৰু এই চৰকাৰখনক প্ৰতিনিধিত্ব কৰি এখন ৰেইনবো গেদাৰিং ইয়াত আৰু কলা বগা বুলি কোনো ধৰণৰ বিভেদ নাই ইয়াত সকলো ৰঙৰ মানুহে আহি হাগুৰি ধৰিছেহি ইয়াত সকলো এক আনন্দ কৰিবলৈ ধৰিছেহি। On the lovely autumn day, I was accompanied by my daughter Jenani. আৰু শৰৎকালৰ সেই ধুনীয়া ৰাতিপুৱাটোত বা সেই দিনটোত মই মোৰ জীয়ৰী জেনানীৰ লগত সেই ঠাইত উপস্থিত হৈছিলোঁ। On the podium, Mr. de Klerk was first sworn in as second deputy president. Podium মানে হৈছে মঞ্চখন মঞ্চত প্ৰথমজন second deputy দ্বিতীয়জন উপৰাষ্ট্ৰপতি হিচাপে Mr. de Klerke শপত গ্ৰহণ কৰিছে। The Thabo Mbeki was sworn in the first deputy president. প্ৰথম উপৰাষ্ট্ৰপতি হিচাপে Thabo Mbeki শপত গ্ৰহণ কৰিছে। When it was my turn, I pleased to obey and uphold the constitution and to devote myself to the well-being of republic and its people. আৰু মোৰ সময় যেতিয়া আহিলে যেতিয়া মই যাবলগীয়া হ'ল তেতিয়া মই
নিজকে লৈ গৌৰৱান্বিত কৰিছিলোঁ সেই সংবিধানখন যিখন সংবিধান লৈ মই মোৰ ৰাষ্ট্ৰৰ জনসাধাৰণৰ কল্যাণ সাধন কৰিবৰ কাৰণে আগবাঢ়িছোঁ সেইখনৰ কথা অনুভৱ কৰি মই বৰ আনন্দ অনুভৱ কৰিছিলোঁ গৌৰৱ অনুভৱ কৰিছিলোঁ টু দ্য এছেম্বলড গেষ্ট এণ্ড দ্য ৱাচিং ৱৰ্ল্ড আই ছেইড আৰু তাত যিসকল অতিথি গোট খাইছিলে আৰু গোটেই বিশ্বই হয়তো দূৰদৰ্শনৰ জৰিয়তে সকলো চাই আছিলে তেখেতসকলক উদ্দেশ্য কৰি মই কৈছিলোঁ টুডে all of us do by our presence here আজি আমি সকলো ইয়াত সমবেত হৈছোঁ confer glory and hope to newborn liberty আৰু আজি এটা নতুনকৈ জন্ম হোৱা এটা স্বাধীনতাক আমি উদযাপন কৰিবৰ কাৰণে আমি সকলো ইয়াত একত্ৰিত হৈছোঁ out of the experience of an extraordinary human disaster that lasted too long must be born a society of which all humanity will be proud আৰু এতিয়ালৈকে মানৱতাৰ যি ধ্বংসযজ্ঞ হৈছিলে সেই ধ্বংসযজ্ঞৰ পৰা মুক্ত হৈ এটা খুব বেয়া অভিজ্ঞতা হৈছিলে সাউথ আফ্ৰিকান লোকসকলৰ আৰু সেই তাৰ পৰা মুক্ত হৈ এখন মানৱতাৰ চৰকাৰ এখন মানৱৰ বাবে উৎসৰ্গিত চৰকাৰৰ বাবে যি আগবঢ়া হ'ল তাৰ বাবে মই গৌৰৱ অনুভৱ কৰিছিলোঁ We who were outlaws not so long ago have today been given the rare privilege to be host to the nations of the world on our own soil যে এটা সময়ত আমি সকলোৰে পৰা আঁতৰি আছিলোঁ পৃথিৱীৰ কোনো দেশেই আমাক গুৰুত্ব সহকাৰে লোৱা নাছিলে আৰু আমি সকলোবোৰ পৰা আঁতৰি থাকিও এতিয়া কিন্তু পৃথিৱীৰ ডাঙৰ ডাঙৰ যিসকল লিডাৰ আছে সকলোকে আমি ৱেলকাম কৰিবৰ কাৰণে বা আমি হোষ্ট হিচাপে হোষ্ট মানে হৈছে যিজনে মানুহক আলহীসকলক আমন্ত্ৰণ কৰে আলহীৰ বা গেষ্টৰ অপজিটটোৱে হৈছে হোষ্ট আৰু আজি আমি হোষ্ট হিচাপে আমাৰ এই ভূমিত সকলোকে আদৰণি জনাবলৈ সক্ষম হৈছোঁ তাৰ কাৰণে তেওঁ গৌৰৱান্বিত অনুভৱ কৰিছে We thank all of our distinguished international guests for having come to take possession with the people of our country of what is after all a common victory for justice, for peace, for human dignity. যে যিসকল ৰাষ্ট্ৰীয় পৰ্যায়ৰ ইণ্টাৰনেশ্যনেল গেষ্ট আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ যিসকল অতিথিয়ে এই অনুষ্ঠানটোত ভাগ লৈছে আৰু সেই সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু সকলোৰে ন্যায় ফৰ জাষ্টিছ ফৰ পিচ মানে শান্তি ন্যায় শান্তি আৰু মানৱতাৰ বাবে উৎসৰ্গিত এই দিনটোৰ বাবে আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ We have at last achieved our political emancipation আৰু আমি ৰাজনৈতিকভাৱে আমাৰ যিটো লক্ষ্য আছিলে আমি সেইটো এচিভ কৰিছোঁ আমি তাৰমানে সেইটো পাইছোঁ লাভ কৰিছোঁ We please ourselves to liberate all our people from the continuing bondage of poverty, deprivation, suffering, gender and other discrimination আৰু আমি এতিয়ালৈকে আমি যিখিনি অসুবিধা অনুভৱ কৰি আছিলোঁ আমাৰ দৰিদ্ৰতা আছিলে আমি আনৰ পৰা আমি সদায় পিছুৱাই থাকিবলগীয়া হৈছিলে আমি একে শাৰীৰে থাকিব নোৱাৰিছিলোঁ বিভিন্ন ধৰণৰ লিংগ বৈষম্য আছিলে এই অন্যান্য ধৰণৰ সকলো যিখিনি আমি পিছপৰি আছিলোঁ সেই পিছপৰি থকা সেই সকলো দিশৰ পৰা আমি আজি মুক্ত হ'বলৈ সক্ষম হৈছোঁ Never, never and never again shall it be that this beautiful land will again experience the oppression of one by another আৰু কেতিয়াও এনেধৰণৰ অভিজ্ঞতাৰ সন্মুখীন এই দেশখনে হ'বলগীয়া নহ'ব এই বিউটিফুল লেণ্ড বিউটিফুল মানে এখন ধুনীয়া তেওঁৰ দৃষ্টিত দক্ষিণ আফ্ৰিকা মহাদেশখন যথেষ্ট ধুনীয়া আৰু এই ধুনীয়া দেশখনে যাতে এনেকুৱা ধৰণৰ আৰু অভিজ্ঞতাৰ সন্মুখীন হ'বলগীয়া নহয় সেইটোৰ তেওঁ নিশ্চিতি প্ৰদান কৰিছে The sun shall never set on so glorious a human achievement আৰু এই মানৱতাৰ যি জয় হৈছে এই জয়ৰ যি সূৰ্য উদিত সূৰ্য সেই সূৰ্য আৰু কেতিয়াও অস্ত নাযায় Let freedom reign God bless Africa আৰু স্বাধীনতাৰ জীয়াই থাকক স্বাধীনতাৰ যুগ যুগ ধৰি স্বাধীন হৈ থাকক সকলো God bless Africa আফ্ৰিকাক ঈশ্বৰে মংগল কৰক A few moments later, we all lifted our eyes in awe as a spectacular array of South African jets, helicopters, and troop carriers roared in perfect formation over the Union buildings. যেতিয়া গণতন্ত্ৰ দিৱসৰ পেৰেড হয় পেৰেডত আমি সকলোৱে দেখিবলৈ পাওঁ যে বিভিন্ন ধৰণৰ
এয়াৰ জেটছবিলাকে ফাইটাৰ প্লেনছবিলাকে বিভিন্ন আকাৰ লৈ বিভিন্ন ৰঙেৰে তেওঁলোকৰ নিজৰ প্ৰদৰ্শন কৰে সেই ধৰণেৰে যিটো ইউনিয়ন বিল্ডিং আছিলে ইউনিয়ন বিল্ডিঙৰ ওপৰেদিও কিছু সময়ৰ পিছতে সাউথ আফ্ৰিকান যিবোৰ জেটছ আছিলে ফাইটাৰ জেটছ আছিলে হেলিকপ্টাৰ আছিলে সকলোৱে এটা সুন্দৰ পৰিৱেশে তেওঁলোকৰ নিজৰ নিজৰ ক্ৰিয়াকৌশল প্ৰদৰ্শন কৰিছিলে It was not only a display of pinpoint precision and military force but a demonstration of the military's loyalty to the democracy to a new government that had been freely and fairly elected আৰু এইটো অকল সৈন্যবাহিনীৰ কোনো শক্তি প্ৰদৰ্শন নাছিলে এইটো আছিল এখন মুক্তভাৱে আৰু জনসাধাৰণৰ সহযোগত জনসাধাৰণৰ সঠিক ৰায়ত নিৰ্বাচিত হোৱা এখন চৰকাৰৰ প্ৰতি সেনাবাহিনীৰ যে সন্মান আছে সেইটো ইয়াত প্ৰদৰ্শন কৰা হৈছিলে Only moments before, highest general of the South African Defence Force and Police, their chest bedecked with ribbons and medals from days gone by, saluted me and pledged their loyalty. কিছু সময়ৰ আগতে দক্ষিণ আফ্ৰিকাৰ যিসকল ডাঙৰ ডাঙৰ শীৰ্ষ পৰ্যায়ৰ সৈন্যবাহিনীৰ বিষয়া আছিলে যাৰ বুকুত শৌৰ্য বীৰ্য তেওঁলোকৰ মেডেলবোৰ জিলিকি আছিলে তেওঁলোকে মোক চেলিউট কৰিছিলে I was not unmindful of the fact that not so many years before they would not have saluted me but arrested me. মই এইটো নজনাকৈ থকা নাছিল বা এইটো মন নকৰাকৈ থকা নাছিলোঁ যে কিছু বছৰ আগতে তেওঁলোকে মোক চেলিউট নকৰিলেহেঁতেন কাৰণ তেওঁলোক বগা মানুহৰ যিসকল শ্বেতাংগ আছিলে হোৱাইট পিপল আছিলে তেওঁলোকৰ অধীনত আছিলে তেওঁলোকে শাসন কৰিছিলে কিন্তু এতিয়া তেওঁলোকে মোক চেলিউট কৰিবলৈ বাধ্য নহলে তেওঁলোকে কিছুদিন আগত হোৱা হলে মোক সাগে এৰেষ্টে কৰিলেহেঁতেন Finally a chevron of Impala jets left a smoke trail of the black red green blue and gold of the new South African flag আৰু শেষত V shape chevron মানে হৈছে এটা V shape লৈ Impala jetor ধোঁৱাৰে দক্ষিণ আফ্ৰিকাৰ যিখন পতাকা আছিলে ফ্ল্যাগ আছিলে এই ফ্ল্যাগখনৰ যিকেইটা ৰং কলা ৰঙা সেউজীয়া নীলা আৰু সোণালী ৰং এইকেইটা ধোঁৱাৰে সৈতে তেওঁলোকে প্ৰদৰ্শন কৰিছিল The day was symbolized for me by the playing of our two national anthems and a vision of white singing Nkosi Sikeleli Afrika and black singing Die Stem আৰু সেই দিনাখন symbolize মানে এটা ইংগিত প্ৰদান কৰিছিলে সিম্বল এটা চিহ্ন বা চিন দিছিলে যে সেইদিনাখন দুটা এন্থেম গোৱা হৈছিলে আৰু সেই দুটা আছিলে যিসকল হোৱাইট মানে শ্বেতাংগ ব্যক্তি আছিলে তেওঁলোকে গাইছিলে নিকৌসি সিকিলেলি আফ্ৰিকা সেই গীতটো আৰু যিসকল কোলা মানুহ আছিলে তেওঁলোকে গাইছিলে ডাই ষ্টেম দ্য ওল্ড এন্থেম অফ দ্য ৰিপাব্লিক আৰু সেই গণতন্ত্ৰৰ ৰিপাব্লিকখনৰ পুৰণা যিটো ৰাষ্ট্ৰীয় সংগীত আছিলে সেইটো কোলাসকলে গাইছিলে although that they neither group knew the lyrics of the anthem they once despised they would soon know the words by heart আৰু এইটো এটা সময়ত কোনো এটা গুৰুত্বহীন হৈ আছিলে সেই ৰাষ্ট্ৰীয় সংগীতটো তেতিয়া কোনো গোৱা নাছিলে আগৰ যিটো পুৰণা গীত কিন্তু লাহে লাহে যেন সকলোৱে ইয়াৰ কথাখিনি অনুধাৱন কৰিবলৈ ল'ব সময়ৰ লগে লগে সকলোৱে যেন অন্তৰত্যাগ লৈ ল'বলৈ সক্ষম হ'ব On the day of the inauguration, I was overwhelmed with a sense of history. আৰু সেই দিনাখন যিদিনাখন ইনগ্ৰেশ্যন যিদিনাখন এই শুভাৰম্ভ নতুন ৰাষ্ট্ৰখনৰ শুভাৰম্ভৰ দিন এইটো সেই দিনটোত 10th May সেই দিনটোত মই যি ইতিহাসৰ কথা সোঁৱৰণ কৰি শ্ৰদ্ধাত মোৰ শিৰ নত হৈ গৈছিলে বা মোৰ দুখ খাই গৈছিলে In the first decade of the 20th century, a few years after the bitter Anglo-Boer War and before my own birth. আৰু ফাৰ্ষ্ট ডিকেড প্ৰথম দশকটো 20th century বিংশ শতিকাৰ যিটো প্ৰথম দশক আছিলে সেই দশকৰ a few years after the bitter Anglo-Boer War. Anglo-Boer War এখন উল্লেখযোগ্য যুদ্ধ আছিলে তাত ব্ৰিটিছসকলে বিশেষকৈ এই কোলা মানুহসকলক আক্ৰমণ কৰিছিলে বহুত অত্যাচাৰ কৰিছিলে আৰু তেওঁলোকৰ লগত যুদ্ধ কৰাৰ পিছত সেই দক্ষিণ আফ্ৰিকাৰ যিটো পথ পৰিৱৰ্তন হৈছিলে
And before my own birth, আৰু মোৰ জন্মৰ কিছু দিনৰ বা কিছু বছৰ আগৰ the white-skinned people of South Africa patched up their differences and erected a system of racial domination against the dark-skinned peoples of their own land. আৰু সেই এংলো-বৰ যুদ্ধখনৰ পিছতে যিসকল বগা লোক আছিলে, বগা লোকসকলে ক'লা লোকসকলৰ ওপৰত কিছুমান নতুন ব্যৱস্থা জাপি দি তেওঁলোকক নিজৰ ভূমিতে পৰাধীন কৰি তুলিছিলে. The structure they created formed the basis of one of the harshest, most inhumane societies the world has ever known. আৰু তেওঁলোকে যি ব্যৱস্থাৰ সৃষ্টি কৰিছিলে সেই ব্যৱস্থাৰ জৰিয়তে পৃথিৱীৰ ভিতৰতেই কেতিয়াও নুশুনা কিছুমান অমানৱীয় ঘটনা তাত হ'বলৈ লৈছিলে. Now, in the last decade of the 20th century, আৰু এতিয়া বিংশ শতিকাৰ শেষৰটো দশক, আৰু এই দশকত and my own 8th decade as a man, আৰু মোৰ এইটো মই এতিয়া 80 বছৰীয়া হ'লো. That system had been overturned forever and replaced by one that recognized the rights and freedoms of all peoples, regardless of the color of their skin. আৰু মোৰ 80 বছৰীয়া এই সময়খিনিতে সেই যিখিনি ব্যৱস্থা আছিলে, যিখিনি ব্যৱস্থাই আমাৰ মানুহখিনিক বিভিন্ন ধৰণেৰে অত্যাচাৰ কৰিছিলে, কষ্ট দিছিলে, সেই গোটেই ব্যৱস্থাটোৱে সলনি কৰি দিয়া হৈছে. আৰু ইয়াৰ দ্বাৰা কোনো ধৰণৰ ছালৰ ৰঙৰ ওপৰত নিৰ্ভৰ কৰি আৰু কোনো ধৰণৰ ব্যৱস্থা নাথাকিব. সকলো অধিকাৰ সকলোৰে বাবে সমান থাকিব. ৰাইটছ এণ্ড ফ্ৰীডম, অধিকাৰ আৰু স্বাধীনতা, ইয়াক লৈ পেলাই আৰু কোনো ধৰণৰ অন্য ব্যৱস্থা নাথাকিব. That they had come about through the unimaginable sacrifices of thousands of my people. আৰু এই দিনটো এদিনতে অহা নাই. আৰু এই দিনটো thousands of people মানে সহস্ৰ মানুহৰ sacrifices, বলিদানৰ মাজেৰে unimaginable, অকল্পনীয় বলিদানৰ মাজেৰে আজিৰ দিনটো আহি পাইছেহি. People whose suffering and courage can never be counted or repaid. আৰু সেইখিনি মানুহে যি সাহসিকতা দেখুৱাইছিলে বা যি ধৰণে তেওঁলোকে ইয়াত যুদ্ধ কৰিছিলে সেই তাক আৰু কেতিয়াও গণনা কৰিব পৰা নাযায়, বা তেওঁলোকে যিখিনি কৰিছিলে সেইখিনি আৰু কেতিয়াও ৰিপে কৰিব পৰা বা তেওঁলোকক উভতাই দিব পৰা নাযায়. I felt that day, as I have on so many other days, that was simply the sum of all those African patriots who had gone before me. আৰু মই অনুভৱ কৰোঁ যে মই সেইসকল যিমানবোৰ ব্যক্তি আছিলে সকলোৰে মাজৰ এটা সংখ্যা মাত্ৰ, কাৰণ অকল ময়ে এই স্বাধীনতাৰ ক্ষেত্ৰত বিশেষ একো অৰিহণা আগবঢ়াব পৰা নাই. মই সেই আটাইবোৰ ব্যক্তিৰ মাজৰ এজন হিচাপে সেই কামখিনি কৰিছোঁ. যিসকল মানুহ এতিয়া এই পৃথিৱীত নাই তেওঁলোকে মোতকৈ আগতে ইয়াৰ পৰা গুচি গৈছে. That long and noble line ended and now began again with me. আৰু এই যিটো শাৰী সেই শাৰীটো আকৌ মোৰ পৰাই আৰম্ভ হৈছে. I was pained that I was not able to thank them and that they were not able to see what their sacrifices had wrought. আৰু মই নিজৰ এটা বিষ অনুভৱ কৰিছোঁ বা মনতে দুখ অনুভৱ কৰিছোঁ যে মই সেইসকল ব্যক্তিৰ ত্যাগৰ ফলত আজি যিটো স্থানত আমি উপনীত হ'লোঁ সেইটো তেওঁলোকে দেখা নাপালে, বা তাৰ বাবে তেওঁলোকক মই ধন্যবাদ পৰ্যন্ত দিব নোৱাৰিলোঁ বা দিয়াটো সম্ভৱ নহয়. The policy of apartheid created a deep and lasting wound in my country and my people. আৰু যিটো বিভেদকামী যিটো পলিচি লোৱা হৈছিলে, যিটো ৰাজনৈতিক পলিচি, সেই পলিচিটোৱে মোৰ দেশখনক মানুহখিনিক এটা লং লাষ্টিং wound, যিটো আঘাত এটা দীঘলীয়া সময়ৰ কাৰণে এটা আঘাত দি থৈ গ'ল. All of us will many years, if not generations, recovering spent from that profound hurt. আৰু কিছু বছৰলৈ আমি সকলোৱে এইটো পুনৰ উদ্ধাৰ কৰিবৰ কাৰণে সকলোৱে চেষ্টা কৰিব লাগিব আমাৰ অন্তৰকৰণেৰে. But the decades of oppression and brutality had another unintended effect. যে যিমানখিনি অত্যাচাৰ হৈছিলে, যিমানখিনি মানুহক অত্যাচাৰ কৰা হৈছিলে, ব্ৰুটেলিটি মানে হৈছে পাশবিক অত্যাচাৰ,
অত্যাচাৰ কৰা হৈছিলে তাৰ এটা আনইণ্টেণ্ডেড ইচ্ছা নকৰাকৈ এটা ইফেক্ট হৈছিলে সেইটো হৈছিলে এণ্ড ডেট ৱাজ ডেট ইট প্ৰডিউচ দ্য অলিভাৰ টম্ব'জ আৰু এইটোৱে কি সৃষ্টি কৰিলে কাৰ দৰে মানুহৰ সৃষ্টি কৰিলে সেয়া আছিলে অলিভাৰ টম্ব'জ দ্য চিফ লুথুলিছ ইউচুফ দাদুছ এণ্ড ব্ৰাম ফিচাৰ্ছ দ্য ৰবাৰ্ট চুবুকৱেজ অফ আৱাৰ টাইম আৰু আমাৰ সময়ৰ এইসকল ব্যক্তিৰ এইখিনি সময়তে এই কষ্টৰ মাজেৰে সৃষ্টি হৈছিলে man of such extraordinary courage wisdom and generosity that their like may never be known again আৰু এইসকল ব্যক্তিৰ দৰে সাহসী সৎ এনেকুৱা ধৰণৰ বিশেষ ব্যক্তিত্ব থকা ব্যক্তি আৰু কেতিয়াও হয়তো ইয়াত জন্ম নহ'ব perhaps it required such depth of operation to create such heights of character এনেকুৱা ধৰণৰ চৰিত্ৰ বা এনেকুৱা ধৰণৰ ব্যক্তি এনেকুৱা কিছুমান ঘটনাৰ পৰাই হয়তো সৃষ্টি হয় My country is rich in the minerals and gems that lie beneath its soil মোৰ দেশখন ইয়াৰ মাটিৰ তলত যিবোৰ মিনাৰেল আছে খনিজ আছে ৰত্ন আছে সেইবোৰৰ বাবে ধনী But I have always known that its greatest wealth is its people finer and truer than the purest diamonds আৰু মই বিশ্বাস কৰোঁ I have always known যে মই জানো যে ইয়াৰ সম্পদ হৈছে সেইসকল ব্যক্তি মোৰ দেশৰ নাগৰিকসকল মোৰ দেশৰ ব্যক্তিসকল আৰু তেওঁলোক হীৰা পিউৰেষ্ট ডায়মণ্ডছ আটাইতকৈ দামী হীৰা টুকুৰাতকৈও তেওঁলোক অতি ফাইনাৰ এণ্ড ট্ৰুৱাৰ তেওঁলোক প্ৰকৃত তেওঁলোক হৈছে প্ৰকৃত ব্যক্তি তো ইয়াত নেলছন মেণ্ডেলাই তেওঁৰ যিসকল নাগৰিক আছে নাগৰিকসকলক অতি ভাল পাইছিলে আৰু তেখেতসকলক বিভিন্ন দামী ৰত্নতকৈও তেওঁলোকক উচ্চ আসন প্ৰদান কৰিছিলে It is from these comrades in the struggle that I learned the meaning of courage আৰু এইসকল মোৰ লগত যিসকল সহযোদ্ধা আছিলে তেখেতসকলৰ পৰাই মই এই সাহসৰ শিক্ষাটো লাভ কৰিছিলোঁ Time and again I have seen men and women risk and give their lives for an idea. Time and again সময় মই দেখিছিলোঁ যে পুৰুষ আৰু মহিলাসকলে যিসকলে এই আন্দোলনত জপিয়াই পৰিছিলে তেওঁলোকে বিভিন্ন ধৰণৰ ৰিস্ক লৈছিলে আৰু এই যিটো আদৰ্শক অনুপ্ৰাণিত হৈ তেওঁলোকে আগবাঢ়িছিলে সেইটো সফল কৰিবৰ কাৰণে তেওঁলোকে বিভিন্ন ধৰণৰ যিকোনো অত্যাচাৰ বা যিকোনো পৰিস্থিতি মুখামুখি হ'বলৈ তেওঁলোকে সন্মুখীন হ'বলৈ আগবাঢ়ি গৈছিল I have seen men stand up to attack and torture without breaking মই দেখিছিলোঁ বহু পুৰুষে যিসকল আক্ৰমণকাৰী আছিলে তেওঁলোকে বিভিন্ন ধৰণৰ অত্যাচাৰ কৰিছিলে তেওঁলোকৰ সন্মুখত তেওঁলোকে থিয় হৈছিলে কোনো ধৰণৰ চিন্তা নকৰাকৈ ভাঙি নপৰিছিলে showing a strength and resilience that defies the imagination যে তেওঁলোকে নিজৰ এনেকুৱা এটা সাহস লৈ আগবাঢ়িছিলে যিটো অকল্পনীয় আছিলে কল্পনাৰো অতীত আছিলে I learned that courage was not the absence of fear মই সেই সাহসত ভয়ৰ অনুপস্থিতি দেখা নাছিলোঁ but a triumph over it কিন্তু ইয়াক যিটো তেওঁলোকে প্ৰত্যাহ্বান হিচাপে লৈছিলে সেইটোহে বৰ আচৰিত আছিলে The brave man is not he who does not feel afraid সাহসী মানুহ সেইজন যিজনে ভয় নকৰে সেইজন সাহসী নহয় but he who conquers the fear কিন্তু যিজনে সেই ভয়ক পৰাজিত কৰিব পাৰে ভয়ৰ মাজেৰে গৈ যিজনে জয়লাভ কৰিব পাৰে তেওঁহে প্ৰকৃত সাহসী আজিৰ পাঠটো ইমানতে শেষ কৰিছোঁ ইয়াৰ পৰৱৰ্তী ভিডিঅ'টোত তোমালোকে পিছৰখিনি শুনিবলৈ পাবা বা বুজিব পাৰিবা আৰু ইয়াৰ পৰৱৰ্তী যিখিনি ভিডিঅ' থাকিব সেইখিনি পাবৰ বাবে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থবা আৰু লগতে শ্বেয়াৰ কৰিবা কিবা থাকিলে তোমালোকে কমেণ্ট কৰি জনাবা থ্যাংক ইউ সো মাচ